ধৰ্ম পালন কৰিব লাগে, কিন্তু আজিৰ সময়ত আমাৰ নিচিনা মানুহ সকলোৱে নিজা নিজা ধৰ্মক লৈ বিশ্বাস কৰাতহে লাগি আছে। ইয়াক ধৰ্ম পালন কৰাৰ মূল অৰ্থটো কৈছো, মন দি শুনিব। মূল অৰ্থটো হৈছে কাকো বেয়াকৈ ভাবিব নালাগে, কাৰো মনত আঘাত দিব নালাগে, কাকো হিংসা কৰিব নালাগে। কিন্তু এয়া বহুত কঠিন হয় নাই কওকচোন? হিংসা নকৰাকৈ কেনেকে থাকিব পাৰে আজিকালি, হয় নাই? আৰু পূজা কৰাটো কিন্তু একেবাৰে সহজ হয়। আৰু পূজা কৰি নিজৰ পাপ নিমিষতে চেছ কৰি দিয়াটো সহজ হয় নাই? মই কৈছো শুনক, যোনদিনাখন আপুনি নিজৰ অনুসৰণ কৰি ধৰ্ম পালন কৰিবলৈ আৰম্ভ কৰিব, সেইদিনাখন আপুনি দেখি নাপাব না মন্দিৰ, না মছজিদ, না গীৰ্জা। আপুনি দেখি পাব সেইদিনাখন কোনজন ব্যক্তি ভোকত আছে, কোনজন ব্যক্তি দুখত আছে। আৰু সেইটো সময়ত প্ৰথম আপোনাৰ পকেটৰ পৰা 10 টকা এটা ওলাই দিবলৈ বহুত কষ্ট হ'ব। কিন্তু যদি আপুনি পাৰে দিব, তেন্তে দিব। সেয়াই হৈছে মূল ধৰ্ম। আৰু এই ধৰ্মৰ ব্যৱস্থাটোৱে নিৰ্মিত হৈছে ভগৱানৰ যুগৰ পৰাই, যে যোনটো সময়ত আপোনাৰ ওচৰত কোনোবা এজন ব্যক্তি বহুত দুখত আছে বা বহুত কষ্টত আছে, সেয়াক আপুনি যদি সহায় কৰে, সেয়াই হৈছে প্ৰকৃতাৰ্থত আটাইতকৈ মানৱতাৰ জীৱনৰ মূল ধৰ্ম।